নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আমিও ভালে বেয়াৰ মাজত আছো দিয়ক। আমাৰ তৰফৰ পৰা আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে ভালে কুশলে দিনবোৰ পাৰ হয়। এইবাৰ আমি উৰুকাত একো পিঠা লাড়ু বনাব পৰা নাই, কাৰণ আমাৰ দেউতা ঢুকাইছে। 1 বছৰ নোহোৱালৈকে আমাৰ নিয়মত পিঠা লাড়ু একো বনাব নাপায়, সেইকাৰণে আমি একো বনোৱা নাই। এইবাৰ যদিও আমি উৰুকা খাম, কিন্তু হ'লেও ঘৰৰ মানুহ আৰু আমাৰ গোটেইখিনি দিয়কচোন বহুত বেয়া লাগি আছে। দেউতা নাই, আমি খাম, দেউতা নাই, আৰু ইফালে লাড়ু পিঠা বনাব পৰা নাই, সেইকাৰণে বহুতো বেয়া লাগিছে মনটো। দিছে কাষৰ ঘৰ। আহকচোন, মই কি বনাওঁ আপোনালোকক অকণমান দেখাই যাম। আপোনালোকে চাই যাব, প্লিজ চাই যাবচোন, স্কিপ নকৰিব। এইখিনি হ'ল গাহৰি, চাওকচোন বইল কৰিল। তাৰপিছত এতিয়া চুঙাত দিব, চুঙাত দিয়া গাহৰি খাব আজি। এইখিনি হ'ল মছলা গাহৰি দিবৰ কাৰণে লৈছে। এইখিনি হ'ল আজিৰ যোগাৰ, চাওকচোন। দুখীয়া মানুহ দুখীয়া আৰু। গাহৰিখিনি চাওকচোন, কি ধুনীয়া এটা পেষ্ট বনাই আছে। এতিয়া চাওকচোন, এই বাঁহৰ চুঙা হয়, এই বাঁহৰ চুঙাত এতিয়া সোমাই দিব। চাওকচোন, চোতালত জুই জ্বলাই থৈছোঁ, আৰু ইফালে দিছে বাঁহৰ চুঙা। খেৰেদি একদম মানে ঢাকনি লগাই দিছে আৰু। এইটো বাঁহৰ চুঙা, ইফালে চোতালত কি ডাঙৰ কাঠখৰি এডাল জ্বলাই লৈছোঁ কালি ৰাতিপুৱাৰ লগে আৰু। আপোনালোকক আৰু দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইফালে মই ব্ৰইলাৰ লৈছোঁ বনাবৰ কাৰণে। ইয়াৰ মছলাখিনি আপোনালোকক মই ব্ৰইলাৰ বনোৱাখিনি দেখাই আছোঁ। মই মাংস দিবৰ কাৰণে লৈছোঁ কোমোৰা, আৰু এইটো হ'ল ওলকবি। কোমোৰা লৈছোঁ, ওলকবি আৰু আলু। ব্ৰইলাৰ ছাগলীত দি দিম মই। আপোনালোকক অকণমান দেখাই আছোঁ দেই মই। ইফালে মই বহাই দিছোঁ ব্ৰইলাৰ, আৰু ইফালে বহাই দিছোঁ ছাগলী মাংস। চাওকচোন, দুটা চুলাতে দুটা মাংস বনাই দিছোঁ, ব্ৰইলাৰ আৰু ছাগলী মাংস। মোৰ মাংসখিনি চাই লওকচোন কেনেকুৱা হৈছে, আৰু হ'বই মাংসখিনি। আৰু ইফালে হ'ল ছাগলী মাংসখিনি। ইফালে মোৰ ব্ৰইলাৰখিনি হৈ গ'ল, আৰু লগতে ছাগলী মাংসখিনি হৈ গ'ল। এইবাৰ বনাম মই বিলাহী দি মাছ। এইখিনি হ'ল বিলাহী আৰু আলু। ইফালে মই পিঁয়াজ আৰু মছলাখিনি ভাজি লৈছোঁ, তাৰপিছত মই বিলাহী বনাই দিম। এইখিনি হ'ল ব্ৰইলাৰ মাংস, চাওকচোন। আমি জ্বলাই খাম আজি। দিওঁ নেকি? দিয়ক। কেইটা দিছোঁ? একেবাৰে 5টা দিছোঁ। চুঙাত দিয়া গাহৰিখিনি চাই লওকচোন। চুঙাত দিছিলোঁ যে আমি, মজা গন্ধ এটা ওলাইছে। ইফালে মোৰ চাওকচোন বিলাহী মাছৰ জোল হৈ গ'ল। আজি বহুতেই বেয়া লাগি আছে, দেউতাৰ কাৰণে বহুত মনত পৰি আছে। সেইকাৰণে ভাবিছোঁ আমি যি বনাইছোঁ সেইখিনিয়ে অলপ দেউতাৰ কাৰণে আগবঢ়াই থৈ দিছোঁ। তাৰপিছত মই দি দিম এতিয়া, দেউতা যাতে আহি। চাওকচোন, মই দেউতাৰ কাৰণে ৰেডি কৰি লৈছোঁ আগতীয়াকৈ, তাৰমানে কোনো মুখত নলগাকৈ দেউতাৰ কাৰণে মই থৈ দিছোঁ। এতিয়া মই দেউতাক দিব যাম। আমি
আমিও এতিয়া ব্ৰইলাৰ ন বাইদেউ ব্ৰইলাৰ খাওঁ মজা আজি দিনটো বহুত ভাল আপোনালোকৰ খোৱা বোৱা হ'লনে আমাৰ হ'ল দিয়ক আজিলৈ বাই বাই গুড নাইট আকৌ এবাৰ কৈছোঁ আপোনালোকক হেপী মাঘ বিহু